ঘৰৰ অৱস্থাটো ইমান ভাল নহয়। ঘৰৰ অৱস্থা ভাল নহয়, কিন্তু কি কৰিবা মানে মই বহুত কষ্টতটো ডাঙৰ হৈছোৱে আৰু সৰুৰ পৰা মই মানে হাৰ মানা নাই, বুজা নাই? যিমান যি কষ্ট মানে চব কষ্ট কৰি যাই আছো আৰু না, সেইকাৰণে কিবা ঘৰৰ অৱস্থা ইমান বেয়া হয় যদি কেতিয়া মানে পৰীক্ষা ঘৰৰ অৱস্থা বেয়া মানে মোৰ যোনটো গাৰ্লফ্ৰেণ্ড আছিল গাৰ্লফ্ৰেণ্ডে বহুত হেল্প কৰিছে। কিন্তু বিশেষ নেকি এতিয়া দেখো না মই কৈ আছো তোমাক। তুমিতো ইমান ভাল এক্টিং কৰা, মোক শিকাবানে? তোমাক নিশিকাই ৰাখিম, তোমাক শিকাম দিয়া। কেতিয়া শিকাবা? মই ডাঙৰ হ'লেও ভাল চাই এক্টৰ হ। তুমিতো জানাই মোৰ পইচা এতিয়া নাই। তোমাক মই যি লাগে তাকেই দিম, মই তোমাক বহুত ভাল পাওঁ। ময়ো তোমাক বহুত ভাল পাওঁ। তুমিয়ে মোক ডাঙৰ হ'লে এক্টৰ পাহৰি যাবা। নাই মই নাপাৰোঁ, তুমি মোৰ ইমান হেল্প কৰা। সময়ত দেখা যাব। এতিয়া ফুৰিব যাবলৈ এনে খেলোঁ ব'লা। কেনেকুৱা লাগিছে? ভাল লাগিছে। মোৰো ভাল লাগিছে দিয়া। তুমিও জুলিবানে? এই ইচ্ছা নাই দিয়া, তুমিয়ে জুলা। আজি হ'ব দিয়া, বহুত দেৰি হ'ল, ঘৰত যাওঁ। জুলাই নাই দেখোন। নাই বেলেগ দিনা এইপিনে জুলিম দিয়া। হ'ব দেৰি ব'লা। হ'ল নহয়, ব'লা। জাগা পালো নাম নামিতো আছো। নাম বাপরে আরাম পাই বাপরে বাপ থাকতে পারে না গরমত। তই মানুহ ঘৰত কাম কৰা না অফিচৰ ল'ৰা? এগুলা কথা বাদ তুলেবি কি কত হো এই তুই আমার মালিকুর আপি ক'ত যাচ্ছে আমার হাতত দরকে এই মাইনা এই কোন আছো এইটো কোন পাগল? এইটো পাগল নহয়, এইটো আমাৰ ঘৰত কামে কৰে। ইয়াৰ মেণ্টেলিটি প্ৰব্লেম। বুজিলোঁ। দেখছে দোষ মেন্টালি প্রবলেম কাম করা হেৰি করা পাগল দেখছে দোষ নিজৰ বনি বুলি ভাবিছিলো স্কুলত কোনোবা মালে মই দাউৰি দাউৰি যাওঁ মাই নাই দেউতা নাই নিজৰ বনি বুলি ভাবিছিলো লাগে তো নতুন কামেই নকৰো লেবাৰ কাম কৰিম য'তো আজি এটা মেছেজো দিয়া নাই। ময়ো মাৰ মোবাইলটো মনে মনে আনিলোঁ, সিও কিজানি মাকৰ মোবাইলটো পোৱাই নাই। তাৰ টিকটক ভিডিঅ'কে চাওঁ। सजा हो गया वे सानू इश्क तेरे दा नशा हो गया नी सानू इश्क तेरे সি ইমান ধুনীয়া এক্টিং কৰে, কিন্তু কি হ'ব তাৰ যে পইচাই নাই। তাক মই যেনেকৈ নহ'লেও সহায় কৰিবই লাগিব। এদিন যদি সি ডাঙৰ এক্টৰ হয়, নামটো মোৰেই ল'ব। অহ' আজি ৩ তাৰিখ, আজিতো তাৰ অডিশ্যন আছে। মই তাক কিবা অলপ দিবই লাগিব। অ' মা, মই অলপ বাহিৰৰ পৰা আহোঁ। ক'ত যোৱা? সোনকালে আহিবা। মই ইমান দেৰি ৰখি আছোঁ আৰু তুমি আজি ফোন এটাও কৰা নাই অডিশ্যনত যাব লাগিছিল, টাইমে নাপালোঁ। তোমাৰ তাত পইচা আছে নে নাই? গাড়ীৰ ভাড়া আছে যাব লগা। এইটো লোৱা। নালাগে মোৰ এইটো আছে। লোৱা, নহ'লে মই বেয়া পাম। হ'ব দিয়া, তুমি ভালকে থাকিবা দে, মোৰ যাবও মন নাই তোমাক এৰি তুমি থৈ। কিন্তু তাত গৈ মোক পাহৰি নাযাবা। নাযাওঁ দিয়া, কেনেকৈ পাহৰি যাম, ইমান হেল্প কৰা তুমি মোৰ। মই তোমাক বহুত মিছ কৰিম। ময়ো তোমাক বহুত মিছ কৰিম। উপায় নাই, যাবই লাগিব অডিশ্যনত, মোৰ এইটো ড্ৰিম। ভালকৈ অডিশ্যন দিবা। দিম দিয়া। ভালকৈ যাবা দেই, তাত গৈ কিন্তু মোক পাহৰি নাযাবা। নাযাওঁ দিয়া। লাভ ইউ। লাভ ইউ টু। মোৰ আজি বহুত বেয়া লাগি আছে। সিও গ'ল, সি যাতে ডাঙৰ এক্টৰ হ'ব লাগব মাজে মাজে হৈ আছো আজিকালি। বঢ়িয়া
ইছ তাই আহিম বুলি কৈছি মোক ৰখাই থৈ দিছি হা পইচা পাতি দিব যিমান যি নহওক মই দিনক দিনে তাইৰ কপালতে মই কিবাকৈ এক্টৰ হ'ব অলপ হ'লেও চান্স পাইছোঁ আজিকালি বাদ দি এতিয়া মই তাই ক'ত আহিব ক'ত অহা নাই এ ভগৱান অডিশ্যন দিলোঁ যেমানকেইটা চব তাইৰে পইচা দি দিছোঁ হা যেমান যি কৰিছোঁ চব তাইৰে পইচা দি দিছোঁ এতিয়া ভগৱান মই কেনেকৈ বাদ দিওঁ তাইক এতিয়া ইমান ধুনীয়া ধুনীয়া খুজুক আপি গিলে আহিছি তাইকতো বাদ দিবই লাগিব মই এই পাগল কুত্তাৰ দৰে এটা আপিৰ লগত ইমান থাকিব নোৱাৰিতো কিমান দিনে এটা আপিৰ লগত থাকিম নেকি এটা লম্পেন কিমান দিন পিন্ধিম মই বৰ বেছি 3 মাহ 4 মাহ সেই বুলি বাপৰে বাপ আপি এটাক ইমান দিনৰ পৰা ভাল পালোঁ কি কৰিম চবে ক'ব ইয়ে বয়া তাই ডাঙৰ দীঘল কৰিলে তাইকে বাদ দিলি নিৰূপা হৈ গৈছোঁ মই সেই কপাল তাইৰ লগত থাকিবও ভাল নলগা হৈ গৈছে সৰুতে ইমান মৰম লগা আছিল এতিয়া দিনক দিনে পেটলি হৈ গৈছে কৌলোৱা হৈ গৈছে মই কিমান আৰু ভাল পাই থাকিম এ ভগৱান বাদ দিব লাগিব এতিয়া এক্টৰত মানুহ চবে অলপ পপুলাৰিটি বাঢ়িছোঁ কেইদিনমান পিছততো গাড়ী চাড়ী ল'ব পাৰিম এতিয়া গাড়ী নলওঁতে মানুহ চেল্ফি উঠিম দাদাক কপি এ ভগৱান তাই ৰখি আছে যাওঁ অলপ লগ চক কৰোঁ যেনকৈ থাকিলেও তাই মোক বাদ নিদিয়ে ৰখা ওলো হ'লেও বাদ নিদিয়ে কিয়া ৰখি আছা নেকি কিয়া কি হ'ল মন চন মাৰি আছা দেখোন তুমি আগতকৈ বহুত চেঞ্জ হৈছা এই চেঞ্জ হোৱা নাই মই সঁচাকৈ চেঞ্জ হোৱা নাই মই কি কৰিম কোৱা এতিয়া মই এইবিলাক লাইনত আছোঁ মই লাগি থাকিব লাগে কিবা কাম কৰি থাকিব লাগে হৈছা মই গম পাইছোঁ নহয় কি গম পাইছা তুমি পাইছোঁ তুমি আগৰ নিচিনা নাই তুমি এতিয়া বহুত চেঞ্জ হৈছা শুনা মানুহ মোক এতিয়া আগ্ৰি ধৰে কিবা ধৰে তথাপিও মই এইগিলা নাই মই তোমাক লগ কৰিব আহিছোঁ গম পাইছা মইতো এইটো বেয়াটো ভবা নাই মই কিবা ভাবিছোঁ নেকি ভাবিছোঁ গম পাইছোঁ কিন্তু তুমি যে চেঞ্জ হৈছা সেইটো মই ভালকৈ গম পাইছোঁ বুজিছানে তুমি আগৰ নিচিনা নাই আগৰ যিবোৰ মানে আমাৰ কথা বতৰা সেইবোৰ পাহৰি যাব নালাগে নহয় আৰে পাহৰি যোৱা নাই মই এটা কথা শুনা মই এতিয়া কৰ্মব্যস্ততাত যেতিয়া বিজি মই মানুহটো সেই বিজি থাকাতেও তথাপিও যে মই তোমাৰ লগত আহিছোঁ সেই বস্তুটো তুমি কিয় বুজি পোৱা নাই মই বুজিছোঁ কিন্তু তুমি বিজি আছা মই জানো হ'ব মুখখন পেকতে থাকি লাভ নাই কি এতিয়া স্কুটি লৈছা অঁ মই যাম নেকি নালাগে দিয়া হ'ব কিয় কি হ'ল মানে নালাগে এই মুখখন নাচাকে একেবাৰে পাৰিমতো চিৰিয়াখানাত থোৱা বান্দৰটোৰ দৰে মুখ চুখ ফুলি পেলাই বহি আছ হ'ব ইমান ফুলে লাভ নাই আগতে কিমান ধুনীয়া হাঁহি মাৰিছিলে সেনেকৈ হাঁহি দে একবাৰ তেতিয়াই ভাল হ'ব ব'লা ফুৰি আহ যাবা নেকি ব'লা বা নাটক দেখা একবাৰ জানো তো মই একবাৰ দিলি মমবাতিৰ দৰে গলি যাবা আৰে ব'লা যা আৰু শুনা না মই গাড়ী কিনিম না গম পাইছ না আৰে এতিয়া খোজকাঢ়ি ঘূৰিব ভাল নালাগে না বুজিব নাই খোজকাঢ়ি কিমান ঘূৰিবা তোমাৰ গাড়ী লৈ মই এইখিনিতে যাম তাতকৈ বাহিৰতো মই বেলেগ যাব নোৱাৰোঁ বেলেগ জেগাত বুজি পাইছ না সেইকাৰণে ল'ব লাগিব এখন নিজৰ বুলি তোমাক পাৰি নাযাওঁ টেনশ্যন কৰিব নালাগে অলৰেডি গৈছা কাণৰ তলত কৰি দিম এতিয়া পৰ্দা ফাটি যাব গম পাইছ না অলপ মৰম দে বুজি পাবা পানী কৰি দিবাচোন এইটো বাপৰে বাপ তাই মোক বহুত কামত দিয়ে গম পাইছা না আজিকালি এতিয়া আৰু আগৰ যুগ হৈ থকা নাইতো বুজি পাইছা নাই আগতে কিবা ফাং ফুং কৰি পইচা আনিছিলোঁ অডিশ্যন দিছিলোঁ হয়নে নহয় আগতে যি আছিলে আৰু তাকেতো এতিয়া কাম কৰি নিজৰ পইচা দি গাড়ী এখন লৈছোঁ বাচান্তিখন লৈছোঁ হা সেইবোৰে জ্বালা আৰু তাইক এতিয়া ভাল নলগা হৈ গৈছে এতিয়া আৰু তাইক ভাল পাই থাকিব নোৱাৰি না সেইবোৰ বাদ দিয়া আৰু কিমান আপি পিছফালে লাইন লাগি থাকে মোৰ হা এতিয়াতো কম হোৱা নাই ছোৱালী তাকেতো সেইদিনা দেখা নাই ব্ৰিজৰ তলত 1 তাৰিখে ব্ৰিজত কেনে লাগিছিল নামাৰ লগে লগে হা কি হৈ গৈছিলে আগৰ কথাটো বেলেগ এতিয়া তুমি এক্টৰ এতিয়া তুমি এইবোৰ বাদ দিয়া পইচা কিন্তু দিছিলে নহয় তাইৰ খালি এটাই কথা মই আগতে ইমান সহায় কৰিছোঁ মোক তুমি বাদ দিবা খুজিছ
এনেকুৱা কান্দা কান্দি কৰি থাকিলে মোৰ মানে ইম'চনেল বনাই দিয়ে, ইম'চনেলি ব্লেকমেইল। মই এতিয়া কি কৰোঁ ভাবি তত পোৱা নাই ৰে ভাই। ফোনটো বাজি থাকে নেকি হা? কিমান কামত দেখিছেনে? তাই তাকেতো কি ক'বা, মই ফোনটো ধৰি আছোঁ, অলপ ৰখা। কি হ'ল তুমি কি ভাবি থাকা মানে? মই পথাৰত কি ঘাঁহ কাটিব যাওঁ বুলি ভাবি আছা নেকি? নহয় হা তুমি কি কৰি থাকা মানে কি কৰি থাকা? শ্বুটিঙত ব্যস্ত আছিলোঁ না। কি কৈ হা বুজি না অলপ বুজবা লাগে, গম পাইছা নাই? সেইটো নহয়, মই বুজিছোঁ, বহুত বুজিলোঁ। তোমালোকৰ দৰে মই বিচনাত ঘুমাই পেলাই কম্বলখন লৈ পেলাই হেল্ল' হেল্ল' এনেকৈ থাকিব পাৰে মোৰ সময় নাই, বুজি পাইছা? কৈছা ন হা জানোৱে তেনেকে ক'বা। কি জানো কেনেকৈ ক'বা? মই বুজি পাব লাগে না, মই এতিয়া কেনেকৈ থাকোঁ, কি থাকোঁ, মোৰ লাইফষ্টাইলৰ লগত মই কেনেকৈ যুঁজি কি কৰি আছোঁ, গম পাইছা? অঁ সেনেকে কোৱা এতিয়া, আৰু কি ক'বা কোৱা। কি আৰু কি ক'বা? হ'ব তুমি কি এতিয়া খুটা দিব ওলছা নেকি আগৰ মই কথাবিলাক? একো খুটা দিয়া নাই, খুটা দিয়াৰ কথা বুলি নকয় নহয়। হ'ব আগতে নকয় নহয় বা। আগতে যে তুমি যে কাম কৰিব গৈছিলা তেতিয়াতো মই তোমাক কিমান হেল্প কৰিছিলোঁ। এতিয়া কি কৰি আছে জানা? মই যে কাম কৰিব গৈছিলোঁ কথাবিলাক খুটা দি আছে এতিয়া, কাপোৰ কানি কিবা দিছিল, পাগলা কৰি। তেওঁ পাগলা হৈ গৈছে, তেওঁ এতিয়া বুজাব লাগিব, তুমি বুজালে। তুমি এক মিনিট ৰ'বাচোন, মই বুজি আছোঁ। হেল্ল', অঁ কোৱা। এতিয়া মানে হৈছে কি তোমাৰ? মই তোমাক ভাল পাওঁ, সেইটো বুজি পাইছা নাই? নহয় একো হোৱা নাই। ভাল পালি যি তোমাক যে মই ভাত গড়াও খুৱাই দিম, পানী গিলাচো বাকি দিম, মই সেইটো নহয়। মোৰ ল'ৰা হয় বুজিছ, কাপুৰুষ নহয় মই, মোৰ নিজৰ কাম বোলা বস্তু আছে না। তুমি মানে কি এতিয়া তেনেকে ক'ব পাৰিবা? এতিয়া তেনেকৈ নহয়, মই আগতে তোমাৰ পৰা পইচা পাতি লৈছিলোঁ, মোক তুমি হেল্প কৰিছিলা, সেই বুলি এনি টাইম খুটা দি নাথাকিবা। সেইকাৰণে তুমি পাহৰি গ'লা ন এতিয়া। মা কচম, মই সেইকাৰণে জানো, মই জানো গৰীব হৈ জন্ম দি ফালে বাৰু পাহৰি কিয় গ'লা বাৰু আগতে? মই পাৰা নাই, মই এতিয়া ব্যস্ত, সেইকাৰণে মই জানো এইখিনি কথা, বুজি পাইছা? এতিয়া মই এটা কথা কওঁ, ইমান কামোৰ দি নাথাকিবা। মই একো কামোৰ দিয়া নাই। ভাল পাওঁ বুলি জানা বাছ, এই বুলি হাকবেৰ টাইমত ফোন, গা ধুবা গেলি ফোন, হা মোৰ কি আৰু বেলেগ কাম নাই? মই তোমাক এনি টাইম ফোন কৰি থকা নাই। সেইগিলা কথা নহয়, সেইগিলা কথা নহয়। তো না পিছলি কম্বলৰ তলত কথা পাতিছে, মই কি হেৰি নেকি কিবা বেলেগ বুলি ভাবিছে নেকি? মই গেই টাইপ নহয় ন, আহোঁ যাওঁ এনেকুৱা নহয় না। মই মোৰ নিজৰ কাম বোলা বস্তু আছে, হয় নে নহয় ভাই? হ'ব ইমানবোৰ কথা শুনাব নালাগে ন মোক। শুনা, মই এতিয়া গাড়ী ৰখাই পিনে ৰাস্তাত কথা পাতি আছোঁ, মানুহবিলাক ডিষ্টাৰ্ব দি আছে, চেল্ফি উঠি আছেতো, মই অলপ আহোঁ হা, পিছত কথা পাতিম তোমাৰ লগত। অঁ বৰ কামোৰ ৰাখ, বৰ কামোৰ। অঁ এতিয়া মোৰ গাৰ্লফ্ৰেণ্ড আহিব হা, তাইতো জানাই কিমান পাগাল মোৰ কাৰণে হা, কিন্তু তুমি নকবা আৰু এই গাড়ীখন তোমাৰ। নাই বন্ধু নাই, তোমাৰ কাৰণে আজি তোমাৰে গাড়ী। এতিয়া এনেকুৱা হৈ গৈছে, নিৰূপা হৈ গৈছে, দেখছ না, খোজকাঢ়ি ঘূৰিব নোৱাৰো, অ'ত এক কপি চেল্ফি, ত'ত এক কপি চেল্ফি। আৰু তো আজিকালি এনেও আপি চলি গাড়ী মানুহবিলাক কি ভাবে জানো, এক্টিং লাইনত থাকিলে বহুত পইচা পায়, দুনিয়াত টকা পায়, কিন্তু আমি জানো গম পাইছোঁ না, গাড়ীখন নহ'লে মানে এতিয়া মিছা। আৰু খোজকাঢ়ি ঘূৰিলে এই ঘূৰি থাকে দেখোন, একদম সদায় খোজকাঢ়ি দেখা পাওঁ, কিনো চাম তাৰ চিৰিয়েল হা। নাই দোষ নাই, তোমাৰে আজি, তুমি যি দোস্তি দিয়া। বাচাবা, আৰু তাইৰ আগত অলপ তাই বছ বুলি ক'বা, ঠিক আছে দোষ। ভাল লাগব। তাই আহি আছে ৰ'বা, ফোনটো মাৰো নেকি? মাৰা কোৱা। ধৰব ৰ'বা, একে জাপে ধৰব। হেল্ল', ক'ত আছা? এই ক'ত আছা? ইয়াতে আছোঁ, ৰখি আছোঁ তোমাক। মই গাড়ী ল'লোঁ না, গম পাইছা নাই? অঁ কি গাড়ী কোৱাচোন? ইন'ভা। জলদি আহা। কৈছোঁ ৰ'বা। আহা আহি আছে হা। তুমি কৈ থাকিবা, মই কৈছোঁ এতিয়া বছ বুলি কওঁ। বছ ক'বা বঢ়িয়া। এইটোৱেই লাগিল না দোষ। দিয়া চাল আছে নে অলপ? এটা চশমা হ'লে ভাল লাগে নেকি? চশমা নালাগে দে, আৰু কি ক'ম। হ'ব দিয়াকে মিছাও পানীটো খাই থাকিম, সেই গ'লেও আহিছি তাই। দিয়া তুমি কিন্তু অলপ নাই বন্ধু, আজিৰ কাৰণে তোমাৰ বাচান্তি মোৰ তোমাৰ কি ফোন কৰিলে গম নোপোৱা নেকি তুমি? মাৰি আছিলা ফোন। চোৱা চাই লোৱা। চৰি, মই মানে তাৰ লগত কিবা কথা পাতি আছিলো। কি কথা ইমান, কি কথা পাতা? আৰে ড্ৰাইভাৰৰ লগত কি কথা পাতিম আৰু, আপি আনা নাই তো ড্ৰাইভাৰ আনছো, চাই লোৱা। বছ নালগে বৌৰে আহিছে ৰ'বা, অলপ কথা পাতো। কি মানে মানে শুনা, আগৰ দৰেকে মই তোমাক এনি টাইমত এতিয়া টাইম দিব নোৱাৰোঁতো, আগতে পেচেণ্ট নাছিল, সেইকাৰণে কথা পাতি আছিলোঁ।
ৰবা তুমিতো আগতে তেনেকুৱা আছিলা ন কিনো তেনেকুৱা আছিলো মই তেতিয়া তোমাক হেল্প লাগে কাৰণে মোক লাগিছিলে ন আৰে খোটা দিছা এতিয়া পইচাৰ কথা হেল্পৰ কাৰণে খোটা দিছা নেকি সেইটো খুটা দিয়া নাই তোমাক মই ভাল পাওঁ ন সেইকাৰণে তোমাক মই কৈছোঁ মোৰ বেয়া লাগে ন তুমি তেনেকুৱা কৰিলে আৰে শুনা ভালতো ময়ো পাইছিলো ময়ো পাওঁ ইমান ক্ষতি কৰি লাভ নাই ইমান বকি লাভ নাই এতিয়া কি ক'বা লগা আছে কি ক'বা ডাইৰেক্ট কোৱা ফেচ টু ফেচ কোৱা হ'ব তেনেকৈ ক'ব নালাগে ইমান পাকে মছলা মাৰি লাভ নাই ডাইৰেক্ট কি ক'বা লগা আছে কোৱা বৰশীত টোপ দিয়া নিচিনা মোক টোপ দি থাকিব নালাগে গম পোৱা নে জানো তুমি তেনেকুৱা কৰিবা বুলি। কি তেনেকুৱা কৰিলো মই বেলেগ ভাল পাব জনা নাই তোমাক মই ভাল পাইছিলো বাছ সেইটো কথা মই জানো শুনিছোঁ। আৰু তুমি কি কৈছা মই আগতকৈ বেয়া হৈছোঁ এতিয়া আগতকৈ মানে ধুনীয়া হোৱা নাই কিবা কিবি এইবোৰ মোৰ লগৰ ছোৱালীৰ আগত কিয় কৈছা মোক কৈছে ন এটা কথা শুনা তুমি ইমান খোটা দি লাভ নাই তোমাক যদি আগৰ পইচা চইচা মই গোটাই ৰিটাৰ্ণ দিম তোমাৰ মই লগত তোমাক খুটা দিয়া নাই ন তুমি বাৰে বাৰে কিয় এইটো হ'ব কৈ আছা হ'ব তোমাৰ লগত মই আজিৰ পৰা একো নাই বুজি পাইছা নে একো নাথাকো আৰু গম পাইছা হ'ব দিয়া মই মানুহক সহায় কৰিলে তেনেকুৱাই হয় কি সহায় কৰিলে আৰে মানুহক সহায় কৰিলে শুনা একদিন কিবা আছিল তুমিও মোক সহায় কৰিছিলা মই তোমাক সহায় কৰিম সেই বুলি আৰু তোমাক মই ভাল পাইছিলোঁ তোমাক মই ইমান কি ক'ম আৰু মই ভাল পালে যে মই এনি টাইম তোমাৰ লগতে লাগি থাকিব লাগিব সেইটো নহয় বুজি পাইছানে নাপায় পাহৰি যাব গম পোৱা নে তুমি অতীতৰ কথা পাহৰি যোৱা নাই মই ইমান বকি নাথাকিবা তোমাৰ যি পইচা দিব লগা আছে মই দি দিম যোৱা নালাগে মোক তোমাৰ পইচা গম পোৱা নালাগে মোক যোৱা 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 হ'ব দিয়া, যোৱা। ব'লা আজিৰ পৰা ফোন চোন আকৌ নকৰিবা গম পাইছোঁ কথা দিয়া মানুহ মোৰ লগত থাকিলা হ'ব দিয়া হা যা গম পালোঁ আছো শুনিলা কথা দিলা তথাপিও বিকাশ দা ইমান সহায় কৰিছে তোমাক সৰু পৰাই তুমি বাদ দিব নালাগিছিল তুমি বহুত ভুল কাম কৰিছ সহায় কৰিছিল কিন্তু কি ক'বা এনেকুৱা কামোৰ পাই গৈছোঁ আৰু ধুনীয়া পাই গ'লোঁ চবেই মোক কৈছে এইটোকে আৰু ৰাখা নেকি সেনেকৈ কওঁতে মোৰো লাজ চাজ লাগে তাইক দেখাত বেয়া দেখা হৈ গ'ল সেইকাৰণে কি কৰিম আৰু মই কোৱাচোন দেখাত বেয়া দেখাৰ লগত কথা নাই তুমি তোমাক যোনে ইমান সৰু পৰাই সহায় কৰিছে তুমি যাৰ কাৰণে তুমি এতিয়া ইমান ভাল হৈ আছ তোমাক যাৰ কাৰণে তুমি চবেই চিনি পায় যাৰ কাৰণে তুমি তোমাৰ পিছফালে ইমান ছোৱালী ঘূৰে তুমি তাকেই তুমি বাদ দি দিলা যেতিয়া তোমাক শুনা তুমি বেয়া নাপাওঁ মই কওঁ তোমাক কথা এটা যেতিয়া কাছ এটা যেতিয়া সৰু পুখুৰী এটাত যেতিয়া থাকিব সি তাক বহুত পানী লাগে নহয় সি যেতিয়া চটমট পাব নোৱাৰে গম পাইছ আৰু যেতিয়া ডাঙৰ যেতিয়া নদীত যেতিয়া থাকে বা সাগৰত যেতিয়া থাকে তেতিয়া এই চটপটে ঘূৰে তুমি বেয়া নাপাওঁ আৰু মই তোমাক ক'ব কাৰণে তোমাৰ দৰে সৰু ছোৱালী এটা মোক কান্দিব লগা কথা কৈ দিছে কিন্তু মোক বহুতে জাত তুলি পেলাই মোক ধ্বংস কৰি দিছে গম পাইছ সেইটো হয় মোৰ এতিয়া দিনক দিনে এনেকুৱা হৈ গৈছে মই আগতে যিটো মানে অলপ পজিশ্যনত আছিলোঁ তাইক বাদ দিয়াৰ পৰা মোক অভিশাপেই লাগিছে নে কি লাগিছে গম নাপাওঁ কাম চামো বৰ ভালকৈ নাপাওঁ হৈ গৈছোঁ গম পাইছানে সেইকাৰণে কি কৰিবা সেইকাৰণে বিকাশ দা অতীতক কেতিয়াও পাহৰি যাব নালাগে গম পাইছ সেইটো হয় বহুত সহায় কৰিছিল তাই মোক পাৰি যায় মই বহুত দুখত পেলাই দিলোঁ ভুল হৈ গ'ল মোৰ ডাঙৰ কি কৰিবা আৰু ৰাজ না